हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোকৰ সকলোকে মই প্ৰিয়কা কালেকচন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোকৰ লৈ আহিছো আজি মই মেখেলাৰ কালেকচন এগেইন আৰু ফাৰ্ষ্টত মেখেলাখন দেখুৱাই দিও পিংক কালাৰখনে খুব ধুনিয়া হয় সেইকাৰণে প্ৰথমতে লৈ আহিছো আৰু ইয়াৰ যেটো আছো হেতু মি ইয়েলো আৰু পিংকত দিছো আৰু ইয়াৰ যেটো ফুল হেতু ফুলটো দেখ ধৰিব পাইছে আপোনালোকে ইমানে সহজ এটো ফুলটো কিনৰে ডিজাইন কৰি দিয়া কাৰণে খুব ধুনিয়া লাগিছে আৰু তিনটা দিছো এটা থাক এই প্লাই আৰু দুটা দিছো আৰু এটা থাকত একো দিয়া নাই পিছে ওপৰত মই এটা দিছো তেনেকৈ ডিজাইন কৰিছো আপোনালোকে কৰিব পাৰি নিজে নিজে ভাবি কিছুমান ডিজাইন আৰু এটুকে কৰিম বুলি কৰিব পাৰি ইয়াতে মই হিচাপ কৰি দি আছো কেডাল হৈছে 1 2 3 4 5 6 7 8 টোটাল 8 ডাল আছে সো ইয়াতে 8 ডাল কিন্তু মই কি কৰিছো এনেকৈ ঘৰ ঘৰ যে আসু টানি দিছো ইয়েলো কালাৰটো হেনেকৈ কৰি প্লাই ডিজাইন কৰি দিছো আপোনালোকে এনেকৈ সেম জোৰা বনাই পিন্ধিবচোন একদম পাটৰ কাপোৰহে ক'ব মানে ইমানে ধুনিয়া কালাৰটো আৰু ইয়াৰে যেটো ফুল মানে এটো ফুলটো ফিৰৱা ফুল হয় ফিৰাব পাৰি এটো ফুলটো মান মানে সহজ ফুল আৰু ইয়াৰ যেটো দিখ হেতু হৈছে থাইল্যান্ড হোতা আৰু ইয়াৰ যেটো বানি হেতু হৈছে কেঁচাপাত ইয়াৰ যেটো বানি হেতু কেঁচাপাত দে আৰু কৈ দিছো একানে সাইন মাইছে আৰু ইয়াৰে যেটো এটা ঘৰৰ ফুলটো হেতু মই ধুনিয়াকে ওপৰত ডিজাইন কৰি প্লাই এটা এটা দিছো 1 2 3 4 5 টোটাল দিছো মই 5 পাঁচটা ফুল আৰু এনেকৈ আপোনালোকে মেখেলা চাদৰ জোৰা বনাই পিন্ধিব একেবাৰে সহজ চাওকচোন ফুলটো মই জুম কৰি দেখুৱাই দিছো আৰু যদি ফুলৰ চানেকি লাগে প্লিজ কমেন্টত জনাব মোৰ ঢেৰ ফুলৰ চানেকি পেন্ডিং হৈ গৈছে নেক্সটখন আহিব অৰেঞ্জ কালাৰ মেখেলা চাদৰ দিছিলো যে ইয়াৰ ফুলৰ চানেকি মই নেক্সট ভিডিঅত লৈ আহিম আৰু এইখন মুগা কালাৰ মেখেলাখন চৰ্দি লাগি আছে কাৰণে ভয়েসটো মানে বহুত বেয়া হৈ আছে মোৰ আৰু এইখন মেখেলাখন মা বুইছিলে আৰু আসুটো দেখাই পাইছে আৰু ৰেড কালাৰ আৰু এনেকৈ মুগা কালাৰ কিবা येलो এনেকৈ মাইছে আৰু ইয়াৰ যেটো ফুল ৰেড পাৰ্পল হয় গ্ৰীন ব্ল্যাক তেনেকৈ ধুনিয়া মিক্স কৰি পাই মায়ে সৰু সৰু ফুলে তুলে মা কিন্তু ধুনিয়া আৰু ফুলবোৰ ধুনিয়া হয় আৰু এয়া সব কালাৰ কি ধুনিয়াকৈ মিলাইছে মা আৰু এইটো তলত যে তুলিছে হেতুকে মা ওপৰত ধুনিয়াকৈ তুলি দিছে এয়া আৰু আসু টানি প্লাই ৰেড কালাৰটো ধুনিয়াকৈ ফুলটো তুলি দিছে আৰু এইটোটো আৰু সহজ ফুলটো সো এনেকৈ কৰি আপোনালোকে ডিজাইন কৰি বনাব পাৰে টোটাল 5টা তুলিছে মা আৰু ইয়াৰ যেটো দিখ হেতু হৈছে মাছাজ খুটা মুগা কালাৰ যেটো বানি পলিষ্টাৰ পাট মুগা কালাৰৰে হয় আপোনালোকে এনেকৈ যদি বনাব বিচাৰিছে বনাব পাৰে পলিষ্টাৰ পাট দিলে পুৰা সাইন মাৰি থাকে ধুনিয়া লাগে কাপোৰযোৰ আৰু এইখন হৈছে মেখেলাখন কমেন্টত কোনযোৰ ভাল লাগিছে আপোনালোকে ক'ব মই পিংক কালাৰটো নিচিনা মেখেলা চাদৰ বনাম বুলি ভাবিছো যদি বেছি বনোৱা হয় মই বিক্ৰীৰ কাৰণে বনাম আৰু আপোনালোকক মই জনাই দিম স্ক্ৰিনত যে দাম সহ কিমান হ'ব সো আপোনালোকে তেতিয়া হলে যদি জানিব বিচাৰিব পিছত কিমান কি দাম লয় কি তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো চাই থাকিব লাগিব হেতু কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এইখন মুগা কালাৰ পিছত আপোনালোকলৈ লৈ আহিছো মই এইখন ইয়েলো কালাৰ হয় দে একদম হোৱাইট টাইপ দেখিছে লাইট ইয়েলো কালাৰ হয় এটো দুইটাই দিখ আৰু বানি মাছাজ কুটাত হয় প্ৰথমতে কৈ দিছো আৰু ইয়াৰে যেটো ফুল হেতু মই থাইল্যান্ড হোতা মায়ে সৰি এখন মায়ে বইছিলে মই নহয় থাইল্যান্ড হোতাত মায়ে তুলিছিলে মাৰ ফুলবোৰ বহুতে সৰু সৰু কিন্তু এনেকৈ ডিজাইন কৰি তুলিছে আৰু এয়া সব এটো আৰু কি কম আৰু ফুল বুলি ক'বই নোৱাৰি মানে সৰু সৰু মা এনেকৈ কৰি পেলাই বহুত ডিজাইন কৰে আৰু মাৰ বেছিভাগ দেখিছে এনেকৈ ঘৰ আৰু এইটো ডিজাইনকে আপোনালোকে এইটো যেটো ওপৰত দিছে এইটো তলতো দিব পাৰে তেনেকৈ আৰু এইটো ডাঙৰ কৰি এক ঠাক কৰি ল'ব পাৰে মানে এইটো ডিজাইনটো আৰু ডাঙৰ কৰিব পাৰে আপোনালোকে হেতু কৈছো মই সো এইখন কেনেকুৱা লাগিল ক'ব এইখনো ভাল লাগে আৰু কালাৰ গুণাসুনা দিলে আৰু ভাল লাগিলে হয় এখন মায়ে বুৱা হয় মাছাজ খুটা দিখ আৰু বানি দুইটা ইয়েলো কালাৰত আৰু সৰু সৰু ফুল তুলি দিছে ওপৰত মা একদম সৰু আৰু ধৰিবই নোৱাৰি এয়া চাওক গ্ৰীনত দিছে পাৰ্পলত দিছে এনেকুৱা তুলি দিছে একদম সৰু কৰি তিনটা থাক তিনি চাৰিটা টোটাল 4টা থাক তুলিছে আৰু কেনেকুৱা লাগিল ক'ব আপোনালোকেও কমেন্টত এইখন যিখন আপোনালোকৰ লৈ আহিলো মই ইয়েলো কালাৰৰ এইখন সো নেক্সটখন মই এতিয়া আপোনালোকলৈ লৈ আনিছো পিংক কালাৰ এইখন আৰু ইয়াৰ আসুটো দিছে ইয়েলো আৰু গ্ৰীনত আৰু ঠিক আছে হেতু তিনটা আসু দিছে আৰু ইয়াৰে যেটো মায়েটো চিলাইছে মেখেলাখন একদম বগা সুতা দি প্লাই চিলাইছে তলত মানে আমাৰ বুৱা কাপোৰবোৰ এইবোৰ হেৰি নিদিয়ে যে ফলস নিদিয়ে হে চাওক কেনেকুৱা দেখি আছে সো এইখন হৈছে মেখেলাখন আৰু ইয়াৰ যেটো দিখ আৰু বানি দুইটাই হৈছে বেলেগ মানে ইয়াৰ যেটো ফুল কৈ আছো বাৰু বাগ দিখ আৰু বানি ইয়াতে ব্লু গ্ৰীনত তেনেকুৱা দিয়া হৈছে আৰু এয়া চাওক একদম পাত যে গছ তেনেকুৱা তুলিছে আৰু এইটো একদমই সৰু এয়া চাওক সৰু একেবাৰে সৰু মায়ে তোলা ফুলবোৰ বহুত সৰু হয় এনেকৈ বেছিভাগ মা ভালো পায় মই কিন্তু বহুত ডাঙৰ গুণা চুনা লাগা তেনেকৈ ভাল পাওঁ
চ' ইয়াৰ দিশটো হৈছে মাছাজ সূতা বানীটো পলিষ্টাৰ পাত হয় সেইটো কাৰণে চাইন মাৰি আছে ইয়াতে যদি ফুল তুলিলে হয় ইমান ধুনীয়া কালাৰটো কিমান ধুনীয়া লাগিলে হয় চ' কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব একেবাৰে নাকৰ পানী ওলাই আছে মোৰ আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন বোৱা কাপোৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰ নটিফিকেশ্যন পাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ এইখিনিয়ে টাটা বাই বাই